Hello everyone, welcome back to my YouTube channel. আজি মই লৈ আহিছোঁ এটা বিশেষ বস্তু আৰু এই বস্তুটো আপোনালোকৰ ঘৰত থকা সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে খুবেই উপযোগী বস্তু। মই ইয়াক ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু এই বস্তুটোৱে আপোনালোকৰ সৰু সৰু ল'ৰা-ছোৱালীবিলাকক অকমান সময়ৰ কাৰণে হ'লেও মোবাইলৰ পৰা আঁতৰ কৰিব পাৰিব। গতিকে আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ বস্তুটোনো কি আৰু কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব পাৰি আৰু আমাৰ নিধিয়েনো ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছে। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু কেনে লাগে জনাবলৈ নাপাহৰিব। ইয়া আনবক্সিং কৰিছোঁ ভিডিঅ'টোৰ মানে যেটো আমাৰ পাৰ্সেল আছিলে অৰ্ডাৰ কৰা সেই পাৰ্সেলটো নিধি এক্সপ্ৰেছনছক তাই কিমান ভাল পাইছে। এয়া হৈছে 12 ইঞ্চিৰ LCD ডিসপ্লে টেবলেট আৰু এইটো সৰু ল'ৰা-ছোৱালীৰ কাৰণে মই ভাল পাইছোঁ, মই খুবেই ভাল পাইছোঁ। নিধিয়ে এইখন ব্যৱহাৰ কৰি বহুতেই ভাল পায়। তাই বহুত সময় ধৰি এইখন ব্যৱহাৰ কৰি থাকে, মোবাইলৰ কথা একেবাৰে পাহৰি থাকে। কিমান ধুনীয়াকৈ পেকিং কৰি দিছে। এইটোৱে হৈছে LCD ডিসপ্লে টেবলেট, লাইট ৱেইট প্লাষ্টিক মেটেৰিয়েলৰ হয় আৰু ইহঁতেও পটককৈ মানে কেৰি কৰিব পাৰে, একো প্ৰব্লেম নহয় সিহঁতৰ কাৰণে। ইয়াতে এডাল পেঞ্চিলৰ নিচিনা ষ্টিক থাকে আৰু সেইডাল বিচাৰি ফুৰিছোঁ। এয়া চাওক ইয়াতে আছে। এতিয়া এইখনত আপোনালোকে সৰু ল'ৰা-ছোৱালীবোৰক আখৰ লিখিবলৈ দিব পাৰিব বা ছবি আঁকিবলৈ দিব পাৰিব, যি মন যায় তাকে আঁকিবলৈ দিব পাৰিব। আৰু এবাৰ এনেকৈ লিখাৰ পাছত বা অঁকাৰ পাছত এই যে ডিলিট অপশ্যনটো আছে সেই তাতে ক্লিক কৰি দিলে ডিলিট হৈ যাব। কিন্তু এখন প্ৰথমতে ডিলিট হোৱা নাই, আমি আচলতে কথাটো মই গম পোৱা নাছিলোঁ, কাৰণ ইয়াৰ বেক চাইডে এটা কি থাকে, তাত অফ অন কৰিব পাৰি। যদি অফ কৰি থৈ দিয়া থাকে তেতিয়াহ'লে ই ডিলিট নহয় আৰু যদি অন কৰা থাকে তেতিয়াহে ই ডিলিট হয়। কোনটো বেগ কোনটো? এইটো হাতে বেগ লৈ আছে আৰু ই আমাৰ নিধিয়ে পুৰা এনজয় কৰিছে। তাই অকল এখনতে ব্যস্ত থাকে, যিকোনো আঁকি থাকে। তাই ফুট লৈছে নাই? কাণফুলি নিপিন্ধিলে নেকি? পিন্ধিছিলে, চুলিয়ে ঢাকি পেলালে। হাতে মহাৰিব নোৱাৰা নহয়। হাতকিখন কেনেকুৱা দেখা ন? এইফালে কি লৈ আছে? এইখন হাতত কি লৈ আছে? যিসকলে মোৰ ভিডিঅ'টো চাই আছে, যিসকল মোৰ চেনেলত নতুন, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। মই ব্যৱহাৰ কৰি এখন খুবেই ভাল পাইছোঁ। আপোনালোকেও ব্যৱহাৰ কৰিব আপোনালোকৰ সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ কাৰণে, তেওঁলোকে খুবেই ভাল পাব। আৰু এইখনত একো প্ৰব্লেম পোৱা নাই আৰু ধুনীয়াকৈ আখৰো লিখিব পাৰিব, ছবি আঁকিব পাৰিব, যি মন যায় তাকে আঁকিব পাৰিব। এইটো হৈছে কি, এইটো অফ অন কৰি থ'ব পাৰি। মই পুনৰ কৈছোঁ, অফ কৰি থ'লে ডিলিট নহয়, অন কৰি থ'লেহে ডিলিট হয়। ইয়াৰ কিন্তু এটা ডিছএডভান্টেজ আছে, মানে আপোনালোকে যদি কিবা এটা ছবি আঁকে বা সিহঁতে যদি সৰু ল'ৰা-ছোৱালীয়ে ছবি আঁকিলে কিন্তু একেবাৰতে আঁকিব লাগিব, ইয়াক মহাৰিব নোৱাৰে, গোটেই ছবিটো ডিলিট কৰি দিব লাগিব। সেইটো এটা ডিছএডভান্টেজ। আৰু এইখন আচলতে এখন মডাৰ্ণ স্লেট বুলি ক'ব পাৰি। গতিকে মোৰে এটা অন্য ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ